চামগুৰি বিদ্যুৎ উপসংমণ্ডলৰ ব্যাপক অৰাজকতা। যি সময়ত ৰাজ্যত বিদ্যুৎৰ বিল পৰিশোধ নকৰাৰ বাবে কৰ্তন কৰি আহিছে বিদ্যুৎ সংযোগ, তেনে সময়তে পোহৰলৈ আহিছে আন এক অভিযোগ। সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ নথকা ঠাইত বিদ্যুৎ যোগান দিছে শক্তি বিভাগে। কেৱল ৰাইজৰ বাবে যোগান ধৰা সৌভাগ্য আঁচনিৰ ট্ৰেন্সফৰ্মাৰ উদ্যোগত কেনেকৈ সম্ভৱ হ'ল, কাৰ ছত্ৰছায়াত চলিছে এইসমূহ কাম, নিমাত কিয় অভিযন্তা নে তেওঁলোকৰ জ্ঞাতাৰ্থে সংযোগ কৰা হৈছে। চামগুৰি বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত ৩ নং কাঠপাৰাৰ ৰাইজে এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। তেওঁলোকৰ বিদ্যুৎ আছে যদিও নামমাত্ৰ, সেয়ে আবেদন কৰিছিল সৌভাগ্য আঁচনিৰ ট্ৰেন্সফৰ্মাৰৰ বাবে, সেয়াও নাপালে। কিন্তু ৰহস্যজনকভাৱে যি সৌভাগ্য আঁচনিৰ ট্ৰেন্সফৰ্মাৰ কেৱল ৰাইজৰ বাবে দিয়ে, সেয়া এখন উদ্যোগত দিয়াৰ এক গুৰুতৰ অভিযোগ উঠিছে ৰাইজে। এতিয়া প্ৰশ্ন উত্থাপন হয়, যিটো কেৱল ৰাইজৰ সুবিধাৰ্থে চৰকাৰে দিছে, সেয়া ৰাইচ মিলত কেনেকৈ সম্ভৱ হ'ল? কিহৰ ভিত্তিত উদ্যোগত সংযোগ হ'ল সৌভাগ্য আঁচনিৰ ট্ৰেন্সফৰ্মাৰ? ই এক ৰহস্যৰ আৱৰ্তত। দাদা, আমি চামগুৰি সমষ্টিৰ লাওখোৱা উন্নয়নখন লাওখোৱা ব্লকৰ কাঠপৰা অঞ্চলৰ ৩ নং ৱাৰ্ডৰ আমি মানুহ ৰাইজ। আমাৰ ইয়াত চাওক, আমি সৰুৰে পৰাই এই কাৰেণ্টৰ এটা আমি অসুবিধা পাই আহি আছোঁ। আমাৰ ইয়াত কাৰেণ্টৰ কোনো ভল্টেজ নাই, একদম মানে অতিশয় আমাৰ প্ৰব্লেম হৈ আছে। মোবাইলটো চাৰ্জ নহয়, চাওক ৰাতি ইমান গৰমত আমাৰ ফেন নচলে। আমাৰ ল'ৰা ছোৱালী বা আমাৰ কেঁচুৱাসকল আছে, ইহঁতৰ বহুত কষ্ট হৈ আছে। গতিকে আমি আগৰ পৰাই আমি কমপ্লেইন দি আহিছোঁ, আমি অফিচত বহুত জাননী দিছোঁ, কিন্তু কোনো আমাৰ জাননী একচেপ্ট কৰা নাই আজিলৈকে। আমাৰ এই ট্ৰেন্সফৰ্মাৰ কাৰণে আবেদন দিছোঁ, আমি ট্ৰেন্সফৰ্মাৰ কাৰণে বহুতবাৰ আবেদন দিছোঁ, কিন্তু ইহঁতে আমাৰ কোনো একচেপ্টে কৰা নাই। আমাৰ যিটো কমপ্লেইন ইহঁতে মানে একচেপ্ট কৰা নাই। আপোনালোকক আবেদন কৰি দিয়াৰ পিছতো এতিয়ালৈকে আপোনালোকৰ নাই, এতিয়ালৈকে আমি কোনো ট্ৰেন্সফৰ্মাৰ পোৱা নাই। আমাৰ ইয়াত একদম মোবাইলটোও চাৰ্জ নহয়, আৰু 3 ৱাৰ্ডৰ বাল্বো আমাৰ ইয়াত নজ্বলে। এনেকুৱা এটা পৰিস্থিতি, ল'ৰা ছোৱালী আপোনাৰ ৰাতি শুবই নোৱাৰে গৰমৰ কাৰণে, এনেকুৱা অৱস্থা হৈ আছে। লিখা পঢ়া কৰিব নোৱাৰে, আপোনাৰ চাকি জ্বলাই আমাৰ লিখা পঢ়া কৰিব লাগে আজিৰ দিনত। আপোনালোকে কি আহ্বান জনাব? আমি এই চেনেল যোগে আমি চৰকাৰক এইটোৱে আহ্বান জনাব খুজি আছোঁ, যাতে চৰকাৰে অনুগ্ৰহ কৰি আমাৰ এই 3 নং ৱাৰ্ডৰ এই কাৰেণ্টৰ যিটো অসুবিধা আছে, এই অসুবিধাটো যাতে অলপ কম সময়ৰ ভিতৰত সমাধান কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাই আছোঁ। বিদ্যুৎ কোনটো সংমণ্ডলৰ অন্তৰ্গত হয়? আমি আপোনাৰ চামগুৰি অন্তৰ্গত হওঁ। আমি ট্ৰেন্সফৰ্মাৰ কাৰণে দাখিল কৰি আহিছোঁ অফিচত, কিন্তু চাওক এই যিটো আপোনাৰ এই সৌভাগ্য আঁচনি, এইটো আমি পাব লগা বস্তু, কিন্তু আমি নাপাওঁ। এইটো আপোনাৰ এই বাটিয়াগেলি কোন কিবা ৰাইচ মিলত এইটো আপোনাৰ ইহঁতে দখল কৰি আছে, কিন্তু একচুৱেলি যিয়ে পাব লাগে চৰকাৰে উচিত তদন্ত কৰি যাতে তাত মানে যাতে এইটো সৌভাগ্য আঁচনি কি ৰাইচ মিলত দিছে? নাই, ৰাইচ মিলত দিছে। আমি এনেকৈ শুনিব পাইছোঁ। যিটো নেকি ৰাইজক দিব লাগে, যিটো ৰাইজক দিব লাগে, এইটো ৰাইজক নিদি পেলাই এইটো কিবা এটা আপোনাৰ ইণ্ডাষ্ট্ৰীত মানে উদ্যোগত মানে আপোনাৰ ব্যৱহাৰিক হিচাপে হৈ আছে। তো এই সন্দৰ্ভত আপুনি কি দাবী জনাব? দাবী মানে আমি চৰকাৰক এতিয়াই জনাই আছোঁ, যাতে সঠিক তদন্ত কৰি য'ত আপোনাৰ প্ৰয়োজন আছে, য'ত লাগি আছে যে না বস্তুটো দৰকাৰ, তাত যাতে ইহঁতে যাতে চৰকাৰে আমাক মিলাই দিয়ে, যাতে আমাক দিয়ে। মোৰ নাম শ্বাহজাহান আলী, মই চামগুৰি সমষ্টিৰ লাওখোৱা উন্নয়ন খণ্ডৰ কাঠপাৰা গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ এজন সদস্য। গতিকে আমাৰ ইয়াত এটা প্ৰব্লেম হৈছে কি, যে আমি কাৰেণ্টৰ যিটো আমি বিদ্যুতৰ বহুত অসুবিধা পাই আছোঁ ইয়াত। আমি বিদ্যুতৰ কাৰণে চাওক, আমি বিদ্যুৎ আছেনে নাই আপোনাৰ? বিদ্যুৎ আছে, কিন্তু থাকিলে কি হ'ব, আমাৰ ইয়াত আপোনাৰ ভল্টেজ নাই, একদম মানে বাল্ব নচলে, ফেনটো নঘূৰেই। তাৰপিছত আমাৰ যিসকল ল'ৰা ছোৱালী আছে ইয়াত লিখা পঢ়া কৰে, ইহঁতেও কি কৰে, এইটোত বিদ্যুতৰ চাকিত সিহঁতে লিখা পঢ়া কৰিব নোৱাৰে। গতিকে আমি সেইটোৰ ব্যৱস্থা আমি চৰকাৰক জনাই আছোঁ যে আমাৰ ইয়াত যাতে বিদ্যুতৰ ব্যৱস্থা কৰে। সৌভাগ্য আঁচনিৰ জৰিয়তে ৰাইজক বিনামূলীয়াকৈ ট্ৰেন্সফৰ্মাৰ দিছে, তাত আপোনালোকে পাইছেনে নাই? সেইটো আমাৰ ইয়াত পোৱা নাই। গতিকে মই ভাবোঁ সৌভাগ্য আঁচনিৰ যিটো আঁচনি চৰকাৰে ব্যৱস্থা কৰিছে, সেই আঁচনিখনৰ যি ট্ৰান্সফৰ্মাৰ দিছে, সেই ট্ৰান্সফৰ্মাৰটো যাতে আমিও এইখন গাঁৱত পাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি মই চৰকাৰক আহ্বান জনাইছোঁ। আৰু শুনিছোঁ যে এইটো এটা স্বয়ং সৌভাগ্য আঁচনিৰ যিটো ট্ৰান্সফৰ্মাৰ, এইটো বাটিয়াগালি গাঁও পঞ্চায়তৰ বাটিয়াগালিতে দি দিছে, এটা ৰাইচ মিলৰ ওপৰত ভিত্তি কৰি দি দিছে। যাতে মই চৰকাৰক অনুৰোধ এইটোৱে জনাওঁ যে সেই আঁচনিখন আমাৰ ইয়াত দি পেলাই যাতে চৰকাৰে সঠিক তদন্ত কৰি
সঠিক তদন্ত কৰি যিটো নেকি ৰাইজক দিব লাগে সেইটো ৰাইজক নিদি পেলাই কি ৰাইচ মিলত দিছে ৰাইচ মিলত দি দিছে, সেইটো ৰাইজক দিব লাগে। তাৰ প্ৰতি মই চৰকাৰক আহ্বান জনাইছোঁ।